খবৰ সকলোৰে ভালনে বাৰু? ৱেলকাম টু ৰশ্মিজ গুড লাইফ। আজি 7টা বাজিছে এতিয়া। ভাবিছোঁ ব্লগটো আৰম্ভ কৰি লওঁ ৰাতিপুৱাই। বাহিৰত বৰষুণ দি আছে। আজিৰ পৰা আকৌ লকডাউন আৰম্ভ আমাৰ গুৱাহাটীত। এতিয়া ব্ৰেকফাষ্ট বনাওঁ। চাই থাককচোন আজি দিনটো কেনেকৈ যায়। আজিতো চব বন্ধ, চব ঘৰতে থাকিব। কি বনাওঁ ভাবিয়ে পোৱা নাই। দিনৰ সাজত খাবৰ কাৰণে মাহৰ দাইল খাম, তাকে তিয়াই থৈ দিওঁ। 1.5 কাপ মাহৰ দাইল তিয়াই থৈ দিলোঁ। এতিয়া ভালকৈ ধুই তিয়াই থৈ দিম। 14 দিনৰ কাৰণে সেনেকৈ ফ্ৰিজত ষ্টক কৰিছোঁ। কণী, আলু, পিঁয়াজ, পূৰা বজাৰ বনি গৈছে ঘৰ। ৰাতি ধুই থোৱা বাচনবোৰ থৈ লওঁ প্ৰথমতে। ব্ৰেকফাষ্টত লুচি আৰু চাম্বৰ খাম। চাম্বৰ এইফালে বনাই আছোঁ মই, লুচিটো মাৰি থৈ দিছোঁ। চাম্বৰৰ ৰেচিপি মই আগতেই শ্বেয়াৰ কৰিছোঁ মোৰ চেনেলত। লকডাউনৰ প্ৰভাৱ, কাম কৰা মানুহগৰাকী নাহে। চাফা কৰোঁ আজি। বহুত খেলি মেলি হৈ আছে। লকডাউনৰ প্ৰথম কাম কৰোঁ। লিষ্ট বনাব লাগিব এতিয়া কি কৰিম এইকেইদিন। ফ্ৰিজত মাছ এনেকৈ ষ্ট'ৰ কৰি থৈছিলোঁ, বেলেগ বেলেগ পলিথিনত ভৰাই। এতিয়া তিয়াই থৈ দিম। এইটো লৈ লোৱা, খেলি থাকা। চা চুলিখিনি ধুনীয়া লাগিছে দেই, বাবা। আবেলি মিষ্টাৰে মেংগ' শ্বেক বনাইছিলে। এইটো ডালগনা মেংগ' শ্বেক বনোৱা ট্ৰাই কৰি আছে এতিয়া। বিৰাট ভাল হৈছিলে, ক্ৰীমি একদম। ফ্ৰিজত থৈ দিয়া কলৰ গতিয়া হ'ল। এতিয়া ক্ৰীমি মেংগ' শ্বেক। কেক এটা বনাই লওঁ পকা কল 3টাৰ সৈতে। 1/2 কাপ চেনি মিক্সিত মাৰি গুড়ি কৰি লৈছোঁ, এটা বাউলত দি দিলোঁ। তাৰ লগতে দি দিম পিচি লোৱা কলৰ পেষ্ট। পকা কল কাৰণে চেনি 1/2 কাপে দিছোঁ। এতিয়া দিম 1/3 কাপ ৰিফাইণ্ড অইল। এতিয়া ভালদৰে মিক্স কৰি ল'ম আৰু ইয়াতে এতিয়া 2 কাপ ময়দা দি দিম, অল পাৰ্পাছ ফ্ল'ৰ। আৰু লগতে কোকোৱা পাউডাৰ মাত্ৰ 2 চামুচে আছে মোৰ, খতম হৈ থাকিল, সেয়াও দি দিম। আৰু বেকিং ছ'ডা 1 চামুচ আৰু বেকিং পাউডাৰ 1 চামুচ দি দিম। তাৰপিছত ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াতে মিক্স কৰি থাকোঁতে 1/2 কাপ দৈ দি দিলোঁ। ভালদৰে মিক্স কৰি ল'ম। ভালদৰে এনেকৈ মিক্স কৰি লৈ এতিয়া তাতে 1/2 কাপ গাখীৰো দি দিম। বেটাৰটো ৰেডি হৈ যাব এনেকৈ।
কেক বনোৱা বাতিটোত এনেকৈ ৰিফাইন তেলেদি বাটাৰ পেপাৰ ৰেডি কৰি তাৰ ওপৰত বেটাৰটো ঢালি দিলোঁ। মিশ্ৰণটো অলপ এনেকৈ টুকুৰিয়াই দিম যাতে এয়াৰ বাবলছ নাথাকে। আগৰ পৰাই মই গৰম কৰি থৈ দিছিলোঁ 5 মিনিট। এটা পুৰণা কুকাৰ লৈ তাতে বালি দিছোঁ তলত, মই নিমখ দিছোঁ আৰু এডাল কুকাৰ ষ্টেণ্ড দি এনেকৈ বাতিটো বহাই দিলোঁ। আৰু ইয়াৰ পৰা ড্ৰাই ফ্ৰুটছ দি দিব নিজৰ পচন্দত। ৰাতিপুৱা ৰৈ যোৱা আটাৰে সিহঁতক কেইখনমান লুচি বনাই দিলোঁ, ভোক লাগিছে বোলে। 40 মিনিটৰ পাছত কেকটো ৰেডি হৈ গ'ল। বিৰাটেই ধুনীয়া হৈছিল খাবলৈ, ছফ্ট। শেষেই কৰিলে। খাবলৈ মন গৈ আছিলে, এতিয়া এইটো খাম। মই ভুট্টাটো পুৰি লৈছোঁ। তুমি খাবা? খাবা মামা? নোখোৱা? গৈ পালে নদী পাৰ, উকা ঘৰত পৰি থাকিল গোটেই শুকুৰবাৰ। দৈলো আকৌ দেই। পাৰ চৰাই উৰি গৈ পালে নদী পাৰ, উকা ঘৰত পৰি থাকিল। একেবাৰে চিম্পুল ডিনাৰ। কোনোবাই আজি মোক দালি বটি দিছে পতাত, কামত লগাই দিছোঁ। ৰাতিৰ সাজত বৰ বিশেষ নাই। পাপৰ, ভাত, কণী আমলেট নহ'লগৈ, এনেই ভুজিয়া বনাই দিলোঁ। বেঙেনা আলু পিটিকা আৰু দালি বটা আছে। বেঙেনা আলু ঘিউৰ লগত পিটিকিছোঁ আৰু ভোট জলকীয়া। লকডাউনৰ আজি প্ৰথম দিন আছিলে ন? গুৱাহাটীৰ আমাৰ লকডাউন আৰম্ভ হৈছে 14 দিনৰ কাৰণে। আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল, সকলোবোৰ ঘৰত আছে। এনেকৈয়ে মোৰ এটা দিন পাৰ হ'ল আজি। আবেলি সময়খিনি বহুত ব্যস্ত থকাৰ কাৰণে একেবাৰে চিম্পুলকৈ ডিনাৰটো বনালোঁ। আলু পিটিকা, দালি বটা আৰু দালি, প্লেইন দালি আছে আৰু ভাত, লগতে ল'ৰাটোৰ কাৰণে কণী ভুজিয়া বনাই দিলোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক বাটনটো জৰুৰ টিপি দিব। ধন্যবাদ।